আজি আমাৰ আছে বইল চিকেন সকলোৱে ভাল পোৱা এটা ভাল ৰেচিপি বইল চিকেন ইয়াত আছে চিকেন কেপচিকাম আৰু ইয়াত বিলাহী জলকীয়া পিঁয়াজ আলু ধনিয়া পাত ইয়াত ধুনীয়াকৈ কাটি লোৱা হৈছে ইয়াত ধুনীয়াকৈ পানীটো উতলোৱা হৈছে আৰু ইয়াত আদা নহৰু পেষ্টটো ইয়াত ঢালি দিয়া হৈছে পানীটোত ইয়াত এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি পানীখিনিত এড কৰা হৈছে খুব ধুনীয়া এটা ৰেচিপি আপোনালোকে চাই থাকক শেষলৈকে তাৰপিছত ইয়াত এড কৰা হৈছে কেপচিকাম তাৰপিছত আমি লগতে ইয়াত এড কৰিছোঁ আলু ধুনীয়াকৈ আলুখিনি গোটা গোটাকৈ সৰু সৰু কৰি পেলাই আপোনালোকে নিজৰ চইজত কাটি ল'ব পাৰিব আলুখিনি ইয়াত ধুনীয়াকৈ মাংসখিনি আপুনি এড কৰক একেলগেই মাংসখিনি মানে এড কৰিব পাৰিব ইটোৰ পাছত সিটো ধুনীয়াকৈ মাংসখিনি এড কৰা হৈ গৈছে এতিয়া ইয়াত 1 চামুচ নিমখ দিয়া হৈছে আচলতে নিমখটো আপোনালোকৰ নিজৰ আন্দাজত দিব লাগিব মানে নিজৰ যিমানখিনি আপোনাৰ প্ৰয়োজন অনুভৱ কৰে নিমখৰ সিমানখিনি নিমখ ইয়াত দিব পাৰিব আমি আমাৰ 1 চামুচ প্ৰয়োজন হৈছে সেইবাবে আমি 1 চামুচ ইয়াত এড কৰিছোঁ এবাৰ ধুনীয়াকৈ এনেকৈ হেতাখনেৰে লৰাই দিয়াৰ পিছত আমি জালুকটো এড কৰি দিম ইয়াত আমি 1 চামুচ জালুক পাউডাৰ দি দিয়া হৈছে আপোনালোকে জালুকটো নিজৰ আন্দাজত দিব পাৰে কাৰণ জ্বলাটো আপোনালোকৰ নিজৰ কিমান পৰিমাণৰ জ্বলা আপোনালোকে খাব পাৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আমি জ্বলা ইমান বেছি নাখাওঁ গতিকে আমি কিমান 1 চামুচ দিয়া হৈছে ইয়াত এতিয়া আপুনি জালুকখিনি দি দিয়াৰ পিছতে এনেকৈ লৰাই দিয়া হৈছে লৰাই দিয়াৰ পিছতে আপুনি ধুনীয়াকৈ ঢাকন মাৰি দিব লাগিব উতলিবৰ কাৰণে বস্তুটো সিজিবৰ কাৰণে মাংসখিনি 20 মিনিটৰ পিছত আমি এনেকৈ ঢাকনাখন খুলি দিলোঁ আৰু এয়া চব কি সুন্দৰকৈ একদম উতলি আছে মাংসখিনি অলপ অলপ সিজিছে আৰু আলুখিনিও সিজিছে এতিয়া আমি এড কৰিম বিলাহী এড কৰা হৈছে এতিয়া আমি ইয়াত এড কৰিছোঁ ধনিয়া মই পাউডাৰটো এড কৰা নাইকিয়া ইয়াত আপোনালোকে কেতিয়াবা ধনিয়া পাত নাথাকিলে পাউডাৰো দিব পাৰিব কিন্তু মই পাউডাৰ এড কৰা নাই কাৰণ ইয়াৰ ধনিয়া গোন্ধাবৰ কাৰণে গোন্ধটো ভাল আহিব এনেকৈ সেইকাৰণে এইটো ধনিয়া মই এনেকৈ পাত ধনিয়া ইউজ কৰিছোঁ এয়া চাওক আমাৰ এতিয়া বইল চিকেন ৰেডি আৰু এতিয়া সুন্দৰকৈ আপুনি ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক খুব ধুনীয়া ভাল লাগিব আৰু ৰেচিপিটো কেনে পালে আমাক জনাবলৈ নাপাহৰিব